মিলনভূমিত পৰিণত বজালিৰ ছাগলচাৰী গাঁও বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বজালিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ছাগলচাৰী কিন্তু অতিকৈ পিছপৰা গাঁওখনত দেখা গ'ল একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ চানেকি আধ্যাত্মিক ভক্তিৰক্ষেৰে মুখৰিত হ'ল বজালিৰ ছাগলচাৰী গাঁওখনত ধৰ্মীয় বিন্যাস পাহৰি ৰাইজে তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত কৰিলে অষ্টপ্ৰহৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে এই অষ্টপ্ৰহৰ তাৰক ব্ৰহ্ম নামযজ্ঞ জাতিগত সংকীৰ্ণ মনোভাৱ পৰিহাৰ কৰি গাঁওখনত পূৰ্বৰ পৰাই একেলগে ঐক্যবদ্ধ হৈ চলাই আহিছে অনুষ্ঠান প্ৰতিষ্ঠান হিন্দু বঙালী সম্প্ৰদায়ৰ বিশেষ আধ্যাত্মিক এক অনুষ্ঠান অষ্টপ্ৰহৰ কেইঘৰমান হিন্দু বঙালী হোৱা হেতুকে অসমীয়া সমাজে একেলগে ঐক্যবদ্ধভাৱে অনুষ্ঠিত কৰিলে অষ্টপ্ৰহৰ অনুষ্ঠান অতিকৈ পিছপৰা বজালিৰ ছাগলচাৰী গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে উদযাপন কৰে এই আধ্যাত্মিক ভক্তিমূলক অনুষ্ঠান অষ্টপ্ৰহৰ মানে কথাটো কি হৈছে আমি ছাগলচাৰী গাঁৱত বঙালী অসমীয়া লগ হৈ ছাগলচাৰী গাঁৱত জন্মৰে পৰা একেলগে আছোঁ আৰু আমাৰ অসমীয়াৰ প্ৰতিটো অনুষ্ঠান বঙালীখিনিও আমাৰ পৰিয়ালৰ বুলি আৰু বঙালীৰ অনুষ্ঠান কিন্তু আমাৰ পৰিয়ালৰ বুলি আমি পৰিয়াল হিচাপে আৰু যিহেতু ধৰ্ম অনুষ্ঠান আচলতে যিহেতু আমি হিন্দু মানুহ ইয়াত বঙালী অসমীয়াৰ কথা আহিব নালাগে যিহেতু আমি হিন্দু আমাৰ হিন্দু ধৰ্মত আমি যিহেতু শ্ৰীকৃষ্ণক অনুধাৱন কৰিছোঁ সকলোৰে সৰ্বাংগীন উন্নয়ন বিচাৰিছোঁ অনুষ্ঠানটোৰ জৰিয়তে সেইকাৰণে আমি একেলগে কাম কৰি আছোঁ এইটো আমাৰ তৃতীয় বৰ্ষ আৰু যোৱাকালি আৰম্ভ হৈছে আজি ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু ৰাতিপুৱা 7 বজালৈকে এই অনুষ্ঠানটো চলি থাকিব অহা কাইলৈ সন্ধিয়া 6 বজাত আছে নাগৰৰ নাম আৰু নাগৰৰ নামৰ পাঠিকা নিশামণি হালৈ গুৱাহাটীৰ পৰা আহিব আৰু আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ অহাকালিৰ অনুষ্ঠানত উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ চাওক আমি যদি এইটো সাংস্কৃতিক অনুষ্ঠান পাতিলোঁ হয় তেতিয়াহ'লে অৰ্থৰ আমাৰ সমস্যা আহিল হয় আৰু ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে মুক্ত মনেৰে তেখেতসকলৰ সামৰ্থ্য অনুসৰি আমাক সহায় কৰিছে আৰু ভক্তপ্ৰাণ ৰাইজৰ সেই আশীৰ্বাদখিনিয়ে আমাৰ অনুষ্ঠানৰ মূলধন